কাৰোবাৰ হৃদয়ত সাঁচ বহুৱাবলৈ আটাইতকৈ ভাল পথটোৱে হৈছে সেই মানুহজনক হহুৱাটো। আৰু আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এনে এজন ব্যক্তিৰ কথা ক'ম যিজনে আনক হহুৱাই সকলোকে নিজৰ বন্ধু হিচাপে গঢ়ি ল'ব পাৰিছিল। এইজন ব্যক্তিয়ে কেৱল 1-2 বছৰৰ বাবেই নহয়, প্ৰায় 25 বছৰৰ পৰা টিভি জগতত খলকনি জগাই আহিছে। হয়, আজি আমি যিজন ব্যক্তিৰ কথা ক'ব লৈছোঁ তেওঁ হৈছে মিষ্টাৰ বিন। মিষ্টাৰ বিনে পৃথিৱীৰ সকলো লোককে এই কথাটো শিকালে যে অভিনয় কৰিবৰ বাবে কেৱল মুখৰ বাক্যই আৱশ্যক নহয়, কিয়নো প্ৰকৃত কমেডিয়ান সেইজনেই হয় যিজনে আপোনাক একো নোকোৱাকৈ হহুৱাব পাৰে। মিষ্টাৰ বিন অৰ্থাৎ ৰৱান অটকিনছনক আপোনালোক সকলোৱে চিনি পায়, কিন্তু এই কথা জানেনে অন স্ক্ৰীনত তেওঁ বহুত হাস্যৰসিক আৰু বুৰ্বক মানুহৰ চৰিত্ৰত অভিনয় কৰে, কিন্তু বাস্তৱ জীৱনত তেওঁক সম্পূৰ্ণ বিপৰীত বুলি কোৱা হয়। তেওঁ নিউকাষ্টেল ইউনিভাৰ্চিটিৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে। আপুনি হয়তো এই কথা লক্ষ্য কৰিছে যে মিষ্টাৰ বিন চিৰিয়েলখনত তেওঁ অভিনয় কৰাৰ সময়ত এটা শব্দও স্পষ্টকৈ কোৱা নাই। ইয়াৰ কাৰণ হিচাপে তেওঁৰ সমস্যা আছিল যে স্পিকিং ডিছঅৰ্ডাৰৰ অসুখ। কিন্তু স্পিকিং ডিছঅৰ্ডাৰ থকাৰ স্বত্তেও ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰাৰ পিছত কিয় তেওঁ কমেডিয়ান হোৱাৰ পথ বাছি ল'লে আৰু কেনেকৈ জীৱনৰ ডাঙৰ সমস্যা স্পিকিং ডিছঅৰ্ডাৰক জীৱনৰ এক সুবিধালৈ সলনি কৰিলে, সেইটো আজি এই ভিডিঅ'ত মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। ৰৱান অটকিনছন, যাক আমি মিষ্টাৰ বিন ৰূপে জানো, তেওঁৰ 6 জানুৱাৰী 1955 চনত ইংলেণ্ডৰ কনচেপ্ট চহৰৰ এক মধ্যবিত্ত পৰিয়ালত জন্ম হয়। তেওঁৰ দেউতাক এজন খেতিয়কৰ লগতে মাক গৃহিণী আছিল। সৰুৰ পৰাই মিষ্টাৰ বিনে হাঁহি ধেমালি কৰি ভাল পাইছিল আৰু বহু বন্ধু-বান্ধৱীসকলক বিভিন্ন ৰূপৰ চেহেৰা বনাই তেওঁলোকক হহুৱাটো বহুত পছন্দ কৰিছিল। মিষ্টাৰ বিন পঢ়া-শুনাতো বহুত টেলেণ্টেড আছিল আৰু সেয়েহে নিউকাষ্টেল ইউনিভাৰ্চিটিৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰি অক্সফৰ্ড ইউনিভাৰ্চিটিৰ কুইন্স কলেজৰ পৰা মাষ্টাৰ্ছ ডিগ্ৰীও সম্পূৰ্ণ কৰে। কলেজত থকা সময়তে তেওঁ সৰু-সুৰা চৰিত্ৰত অভিনয় কৰিছিল আৰু পিছলৈ নিজেই স্ক্ৰিপ্ট লিখিবলৈও আৰম্ভ কৰি দিছিল। মিষ্টাৰ বিনে লক্ষ্য কৰিছিল যে ভিজুৱেল কমেডীত তেওঁ এক্সপাৰ্ট হ'ব পাৰিছে আৰু তেওঁৰ ভিতৰত থকা চেল্ফ কনফিডেন্স লাহে লাহে বৃদ্ধি পাব ধৰিলে। কলেজত থকাৰ সময়ত কিছু ধৰণৰ প্লে এক্টত অংশগ্ৰহণ কৰি থাকিল, কিন্তু তেওঁৰ স্পিকিং ডিছঅৰ্ডাৰ সমস্যাৰ বাবে সম্পূৰ্ণৰূপে পাৰফৰ্ম কৰিব নোৱাৰাত বেছি সময় বাহিৰ হ'ব লগা হৈছিল। মানসিকভাৱে ভাঙি পৰাৰ পিছতো তেওঁ নিজৰ প্ৰতিভাৰ ওপৰত কেতিয়াও বিশ্বাস হেৰুওৱা নাছিল। মিষ্টাৰ বিনে নিজৰ সমস্যাৰ সমাধান উলিয়াবৰ বাবে চেষ্টা কৰি থাকিল আৰু এনেকৈ তেওঁ লক্ষ্য কৰিলে যে যেতিয়া তেওঁ অভিনয় কৰে তেতিয়া ফ্লুৱেণ্টলি কথা পাতিব পাৰে। এনেদৰে তেওঁৰ আত্মবিশ্বাস গঢ়ি তুলি চেষ্টা কৰি থাকিল। সেই সময়তে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ ৰাইটাৰ ৰিচাৰ্ড কাৰ্টিছ আৰু ৰবিন ডিস্কৌলৰ লগত সংযোগ হৈছিল। তেওঁলোকে আলোচনা কৰি মিষ্টাৰ বিন টিভি চিৰিয়েলখন বনাবলৈ পৰিকল্পনা কৰিলে। বহু কম সময়ৰ ভিতৰতে সকলো মানুহৰে এই টিভি শ্ব'টো ভাল লাগিবলৈ ধৰিলে। এই টিভি শ্ব'ৰ যোগেদিয়ে মিষ্টাৰ বিন ব্ৰিটেইনৰ এজন ভাল কমেডিয়ান হৈ পৰিছিল। তেওঁ পিছলৈ কেইবাখনো ছবিত অভিনয় কৰিছিল, সেইসমূহৰ ভিতৰত দ্য উইটচেছ, 4 ৱেডিংছ, এ ফ্যুনেৰেল, ৰেট ৰেচ, জনি ইংলিছ, স্কুবি-ডু, থিন ব্লু লাইন ইত্যাদি। মিষ্টাৰ বিনে অভিনয় কৰা প্ৰতিখন ছবিতে ব্ৰিটেইনত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।
মিষ্টাৰ বিনৰ ব্যক্তিগত জীৱনৰ কথা যদি ক'বলৈ যাওঁ, তেওঁ 1990 চনত BBCৰ মেকআপ আৰ্টিষ্ট সুনেতা শাস্ত্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বেঞ্জামিন আৰু লিলি নামেৰে তেওঁলোকৰ দুগৰাকী সন্তান আছে। কিন্তু 2014 চনত মিষ্টাৰ বিন আৰু তেওঁৰ পত্নীৰ মাজত বিবাহ বিচ্ছেদ ঘটে। পুনৰ তেওঁ 2015 চনত লুইচ ফৰ্ডক বিবাহ কৰোৱায় আৰু 2017 চনত মিষ্টাৰ বিনৰ তৃতীয়টো সন্তান জন্ম হয়। বন্ধুসকল, আমি মিষ্টাৰ বিনৰ পৰা এইটোৱে শিক্ষা ল'ব পাৰোঁ যে পৰিস্থিতি যিয়েই নহওক, কিন্তু কেতিয়াও হাৰ মানিব নালাগে। প্লিজ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন।